এইপিনে মই কাইলৈ যাবৰ কাৰণে পেকিং কৰি আছোঁ। পেকিং মানে কি আৰু গৰম দিনত পিন্ধিবৰ কাৰণে হাফ পেণ্ট দুটামান লৈ লৈছোঁ আৰু কুৰ্তি দুটামানো ভৰাই লৈছোঁ। তো জল্দি মই বেগত ভৰাই লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু ঘৰলৈ যোৱা দিনাখন বৰষুণ দিছিলে, সেইদিনাখন ছাতিও লৈ গৈছিলোঁ, ছাতিটোও ভৰাই লৈছোঁ। মোৰ পেকিং কৰি হৈ গ'ল। ইয়াত খোৱা বস্তু দুটামান ভৰাম, সিমানেই। আৰু ইপিনে পাপালৈ তলা এটা লৈ আহিছিলোঁ যে, সেইটো ইয়াত থৈ দিছোঁ। ৰাখ দিয়া। তো अब हम नेल पॉलिश लगाएंगे। तो আৰু এটা কথা কি জানেনে, আমাৰ ষ্টুডিঅ'লৈ মানে কিছুমান মানুহ আহে ন, প্ৰস্ৰাৱ কৰাৰ পাছত ভালদৰে পানীয়ে নাঢালে, সেইকাৰণে কাগজত লিখি দিছোঁ। আৰু এইপিনে মই ৰুটি আৰু মাংসও খাই আছোঁ। আৰু এইপিনে আমাৰ হাৰামীয়ে কাপোৰ জাপি আছে। হাই গাইজ, মই পিনে ওলালোঁ যাবলৈ। আৰু মোক মানে পাপাই থ'বগৈ। পাপা গৈছে এতিয়া স্কুললৈ। স্কুলত মানে ফাইনটো মাৰি আহিব, তাৰপাছত মোক থ'বলৈ যাব। এইপিনে ওলাই পিনে ৰেডি হ'লোঁ। ভাত চাতটো খাই একদম ৰেডি মুঠতে। তাৰপাছত পাপাই আহিলে আৰু যাম আৰু সঁচা কথা এটা কি জানেনে, ঘৰত যদি বহুত দিন থাকোঁ নহয়, আকৌ উভতি আহিবই মন নাযায়। আৰু কি কৰিব, উপায়তো নাই, গতানুগতিক জীৱন, নিজৰ কৰ্মৰ সূত্ৰে আহিবই লাগিব। একো নাই দিয়ক, দুখ মনেৰে আহি আছোঁ। আৰু পাপাই এইপিনে মোক ষ্টেচনলৈকে থ'বলৈ গৈ আছে। আৰু এইপিনে মোৰ পাপা হৈ দেই, আপোনালোকক চিনাকি কৰাই দিছোঁ। মনটো দুখ লাগি আছে যদিও ভালো লাগি আছে বাৰু। দুদিনমান পাছতে বিহু, আকৌ ঘৰলৈ আহিবলৈ পাম। একো নাই দিয়ক। আৰু এইপিনে মই চাওঁতে ৰুম আহিও পালোহি। ৰুম অহাৰ পাছত হাঁহিটো ওলাই বাৰু, কাৰণ এডজাষ্ট হৈ যাওঁ ন মানুহবোৰৰ লগত। আৰু এইপিনে পৰিণীতাও আহি গ'ল মোৰ বিচনাত। ইভিনিং টাইমত আমি সকলোৱে লুকা ভাকু খেলিলোঁ। আৰু এইপিনে ৰাতিপুৱা মই কলেজ যাবলৈ বুলিও ওলালোঁ। আৰু ঘৰলৈ যাওঁতে মোৰ ব্ৰাছডাল ঘৰত থাকি আহিলে, সেইকাৰণে দোকানৰ পৰা ব্ৰাছ এডাল আৰু চিপছ এটা পেকেট কিনি আনিলোঁ। আৰু কলেজৰ পৰা আহি অকণমান মোবাইল চালোঁ, কিন্তু তথাপিও আমনি লাগিছে। উপায় নাই, ঘৰত থাকিলে যি টি কৰি থাকোঁ নহয়, আৰু ৰুমত থাকিলে এনি টাইম মোবাইলটোকে চাই থাকিও আমনি লাগে দিয়কচোন। সেইকাৰণে বাহিৰতে আহি মই যি টি কৈ আছিলোঁ, কিন্তু ভইচটো ৰেকৰ্ড নহ'ল। চ' মই ভইচ অভাৰে কৰি দিছোঁ। আৰু এইপিনে গধূলিও হৈ গ'ল, সেইকাৰণে মই মোৰ সৰস্বতীজনীক ধূপ দুডালো জ্বলাই ল'লোঁ। আৰু অলপ পাছতে মোক খুৰীয়ে এইপিনে চিঙৰাৰ লগত চাহ খাবলৈও দি দিলে। আজিলৈ সিমানেই দেই। যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ ভাল লাগিছে, দেন ছাবস্ক্ৰাইব কৰি ওপৰতে থকা বেল আইকনটো টিপি অন কৰি দিব। আজিলৈ তেন্তে বাই বাই।